তেওঁলোকৰ ভিতৰত গাইজ আৰু এটা কিবা এটা আছে যে টেকবালা ভাইয়া জয় হো হে গাইজ নমস্কাৰ আসসালামু আলাইকুম আপুনি চাই আছে ব্লগছ वाले ভাইয়া আজি ভিডিঅ'ৰ টপিক হ'ল আমাৰ আনবক্সিং সো গাইজ আজি আহি যাব আমাৰ আনবক্সিং তো আমি আনবক্সিং কৰিম আপোনালোকক দেখাম আপোনালোকক দেখাই আছো কি হয় মই কি অৰ্ডাৰ দিলো কোপা দিলো কেনেকৈ দিলো ক'ত দিলো সো গাইজ আপোনালোকক দেখাম मेरा क्या फायदा আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব হেঁচা মাৰি ধৰক লাইকৰ বুটামটো अच्छा আৰু গাইজ আপোনালোকক এটা কথা কম যে মই অলপ এক্সাইটেড আৰু আপোনালোকে এক্সাইটেড হয় নহয় তো সেইটো কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি দেখাব দেই আৰু বলক আজি সাবস্ক্ৰাইব কৰো कुछ भी বলক আজি আনবক্সিং কৰো তো তো বলো গাইজ আজি আনবক্সিং কৰো আপোনালোকক দেখাম আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাই আছো আপোনালোকক ভিডিঅ'টোৰ ভিতৰত तो चलिए शुरू करते हैं টিন 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 হৈ গৈছে গাইজ और अभी तो रुको डब्बे में डब्बा गाइस डब्बे ভিতৰত डब्बे তো গাইজ আমি উলিয়াম টিন 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 ও এৰো তো গাইজ এয়া এখন আহিলে এখন তাৰ পিছত আহিছে আমাৰ এখন কেনেকৈ লগাব লাগে ইয়াত লিখি দিছে এটা এটা ষ্টেপ বাই ষ্টেপ সো গাইজ মোবাইল মোহাৰিবলৈ এইখন দিছে একদম প্ৰিমিয়াম কোৱালিটি গাইজ প্ৰিমিয়াম কোৱালিটি তাৰপিছত এখন দিছে আপোনাৰ লেয়াৰ্ছৰ হে ইউ ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে ছাবস্ক্ৰাইব তো আমাক থেংক ইউ কৈছে আমি মানে কিনাৰ কাৰণে আমাক টেক বাৰ্ণাৰ ভাইয়া এইটো অৰ্ডাৰ দিলোঁ তেওঁ এটা শ্বপ আছিলে লেয়াৰ শ্বপ চ' মোবাইলৰ পিছত লাগে আমি এইখিনি চাম চ' গাইজ এইটো হ'ল আমাৰ আজি হাথিয়াৰটো এইটো গাইজ একদম পূৰা ইয়াত লেমিনেশ্যন পেপাৰৰ ভিতৰত ভৰাই দিছে পূৰা গাইজ পূৰা একদম জেংগো পূৰা 3D প্ৰিণ্ট গাইজ 3D প্ৰিণ্ট আপোনালোকে দেখিব পাৰিছে নাই পোৱা নাজানো এইটো একদম পূৰা 3D প্ৰিণ্ট ইয়াত খৰক কৰিব কৰিছে গাইজ এইখন মোৰ মোবাইলটো বেক চাইডে লগাবলৈ এইটো আনিলোঁ চ' গাইজ মই এখন মোবাইলত আপোনাক লগাই দেখাম কিন্তু ঘৰত মই লগাব নোৱাৰোঁ কাৰণ মই এখন ঘৰত লগালে মই ফিটিং নহ'ব তো মই লৈ যাম দোকানত তো আপোনালোকক দেখাম লগাই মেলি মোৰ লুকছটো কেনেকুৱা দিয়ে মোবাইলটো ঠিক আছে আৰু আপোনালোকক লুকছটো দেখাম আপোনালোকে তেতিয়ালৈকে চাই থাকক আৰু গাইজ মই এইটো ল'লোঁ ইয়াৰ লগত এইখন কাপোৰখন বহুত প্ৰিমিয়াম কৰিল মোৰ পৰিলে 489 আমাৰ টেক বাৰ্ণাৰ ভাইয়াৰ লেয়াৰ শ্বপৰ পৰা মই অৰ্ডাৰ দিলোঁ মই চাই আছিলোঁ তেওঁলোকৰ ভিতৰত গাইজ আৰু এটা কিবা এটা আছে চ' গাইজ এইখন হৈ গ'ল গাইজ GST বিলো দিছে চ' গাইজ আপোনালোকক GST বিল হ'লে GST বিলো পাব আপোনালোকক এইটো একদম জেংগো এটাত ভৰাই দিছে একদম টিপটপ 60 লাগিছে আৰু আমাক ইয়াত থেংক ইউ কৈছে আমাৰ টেক বাৰ্ণাৰ ভাইয়া আৰু মোৰ গাইজ মোৰ বহুত পচন্দ হ'ল এইটো বস্তু 3D প্ৰিণ্ট আছে আৰু আপোনাৰ মোবাইলটো আপোনালোকক লগাই দেখাম এতিয়া এইটো লুকছ কেনেকুৱা দিয়ে মোৰ এইটো ভাল লাগিলে মই সেইটো কাৰণে অৰ্ডাৰ দিলোঁ আপোনালোকক মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাওক আৰু গাইজ আপোনালোকে অৰ্ডাৰ কৰিব নাপাহৰিব কাৰণ অৰ্ডাৰটো দিবই লাগিব গাইজ মজা লাগিছে টেক বাৰ্ণাৰ ভাইয়া জয় হো আপোনালোকক লগাই দেখাম তো আপোনালোকক যদি ভাল লাগে তো আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপোনালোকে তাৰ পৰা গৈ মেলি বাই কৰিব পাৰিব আৰু এইটো কোনো ধৰণৰ পেইড প্ৰমোশ্যন নাই কাৰণ এতিয়া মই বাছ ৰিভিউ কৰিছোঁ বস্তুটো তো গাইজ হেয়াৰ গাইজ অৰ্ডাৰ দি দিলোঁ বাল হৈ গ'ল নহয় তো গাইজ
কাম হৈ গ'ল আজি লগাই আহিলোঁ পুৰা বিন্দাছে লগাই দিলোঁ আপোনাৰ পুৰা প্ৰিমিয়াম কোৱালিটি লাগিছে চ' গাইজ এয়া আপোনালোকে দেখিব পাৰে একদম বিন্দাছে মোৰ কাৰণে মোৰতো মজা লাগিছে গাইজ একদম খিক চাউণ্ড দি আছে একদম চুই ভাল লাগিছে হাতখন শ্লিপি নহ'ব আপোনাৰ একদম ধৰি ভাল লাগিব কাৰণ 3D লুক এটা দিছে সেইটো কাৰণে বেষ্ট গাইজ চ' গাইজ আপোনালোকে ট্ৰাই কৰিব পাৰে মই আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম যদি ভাল লাগিছে আপোনালোকে এবাৰ চাবগৈ তো যদি ভাল লাগে অৰ্ডাৰ দিব আৰু মোৰ ভাল লাগিলে তো থেংক ইউ মজা কাম কৰিছে আমাৰ টেকবাৰ্ণা ভাইয়া চ' গাইজ সেয়াই আছিল যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম আকৌ এটা নতুন ভিডিঅ' তেতিয়ালৈকে সামৰণি